ঘৰৰ বিষয় কাৰণে আহিছিলে ঘৰ বনাম বুলি ঘৰ আনিব বুলি পইচা লৈছিলে জিঅ'টেক কৰিব বোলে এই নিৰ্মল বসুমতাৰী কি কৰে মানে এই ঘৰ এনেকে ঘৰৰ কাৰণে ঘূৰে আৰু ন কিবা কিবি কাম পঁচিছশ কৰি ঘৰ দিয়া নাই আৰু জিঅ'টেকৰ হোৱা নাই আৰু ইফালে আৰু শুনিছো আমি জিঅ'টেক কৰা ডেটো নাই সেইটো কাৰণে আমি ভয় লাগিল আৰু ন আমি ইমান দিন হাজিৰা সদায় কৰি পেলাই জমা কৰি পেলাইহে দিয়া মানে এই হ'ব 200-100জন মান বহুত মানুহ আছে কি এইটো তিলু বসুমতাৰী না কি বুলি টাইটেল ইয়াতে লোক আছে কিছু বহুত মানুহ ইয়াতে জিঅ'টেক কৰা বাসন্তী বাইদেউ আছে আৰু তিলু বসুমতাৰী আছে এই যে নিৰ্মল আছে বিপ্লৱ আছে এইকেইটা আছে এই 4জন কেইটা জানো আৰু কি ৰেব নেকি টাইটেলটো নাজানো ইহঁতে চব ৰাজনীতিকে ঘূৰা মানুহ ৰাজনীতিকে থাকে সদায় পইচাটো নিদিলে কি ব্যৱস্থা ল'ব পইচাটো নিদিলে আৰু কিবা এটা কৰিব লাগিবই আৰু পইচাটো আমাক এতিয়া লাগে আৰু থানাত দিয়া নাই যাম বুলিহে ভাবিছো আমি এতিয়া চাই নাযায়